নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু পোনপ্ৰথমে আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। আৰু আজি আমি উপস্থিত হৈছোঁহি ৰাইডিঙীয়া বৃহত্তৰ অঞ্চলৰ সোণাইপাৰা গৌৰীনাথ মন্দিৰত। আৰু আমি আজি আপোনালোকক গৌৰীনাথ মন্দিৰৰ দুৰ্গা পূজা দেখাব আহিছোঁ। দুৰ্গা পূজা দেখাবলৈ আহিয়ে যিহেতু আমি ৰাতি আহিছোঁ, দোকান পোহাৰবোৰ বন্ধ হৈ গৈছে, গতিকে আমি আহি পেলাই আপোনালোকক এক ধুনীয়া দৃশ্য দেখাব ওলাইছোঁ। আমি যেতিয়া আগতেও আহিছোঁ, কিন্তু এই যজ্ঞৰ এই স্থানটো তেতিয়া সজাই পৰা হোৱা নাছিল, কিন্তু বৰ্তমান ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কি ধুনীয়া আপোনাৰ ভিতৰত যজ্ঞ হয়। যজ্ঞ ইয়াত বিবাহ পূজা ৰীতি নীতি বহুত অনুষ্ঠান কিবাকিবি হৈ থাকে। লগতে আমি আপোনালোকক দেখাম, আহক কেমেৰা পাৰ্চন মই প্ৰিয়মজ্যোতি হাজৰিকাক অনুৰোধ জনাইছোঁ, ইয়াৰ যিসকল বিশেষ ব্যক্তিয়ে দান বৰঙণি আগবাঢ়িছে তেওঁলোকৰ এখন তালিকা ইয়াত আছে। গতিকে আপোনালোকে চাওকচোন এবাৰ, কেমেৰা পাৰ্চন প্ৰিয়ম হাজৰিকাই দেখাব। এইফালে চাওক, এইসকল বিশেষ ব্যক্তি যিসকলে এই দান বৰঙণি আগবঢ়াইছে ইয়াত। আৰু মই মোৰ সতীৰ্থ প্ৰিয়মজ্যোতি হাজৰিকা মই অনুৰোধ জনাইছোঁ, তেওঁ বাকী দৃশ্যখিনি তেওঁ আমাৰ দৰ্শকৰ আগত আগবঢ়ায়। সতীৰ্থ ধ্ৰুৱজ্যোতি মহন্তই যিহেতু আপোনালোক গোটেইখিনি কথা কৈছে, আৰু পোনপটীয়াকৈ আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই ভাগ যজ্ঞ মন্দিৰ ভাগ নতুনকৈ হয়তো ইয়াত স্থাপন কৰা হৈছে, হয়তো আমি দেখুৱাই আছোঁ। ধ্ৰুৱজ্যোতি মহন্তই হয়তো আপোনালোকক দেখুৱালে। আমি উপস্থিত আছোঁ নগাঁও জিলা আপোনাৰ গৌৰীনাথ মন্দিৰ আছে আপোনাৰ সোণাইপাৰত। কৌলচুমৰ পৰা নীলকত আহি পেলাই আপোনালোকে গৌৰীনাথ মন্দিৰ পাব। ইয়াত যিহেতু প্ৰতিবাৰে আপোনাৰ দুৰ্গা পূজা পতা হয়, প্ৰতিবাৰেই নহয়, আমি জনা হোৱাৰ পৰা আজি কেইবছৰমানৰ পৰা আগৰ পৰা ইয়াত পতা হৈছে। আৰু ইয়াৰ মহত্বটো ইয়াত শিৱৰাত্ৰি, ইফালে শিৱ মন্দিৰো আছে। আৰু ধ্ৰুৱজ্যোতি মহন্তই দেখুৱাওক, গোটেই দৃশ্যটো দেখুৱাওক আপোনালোকে। আৰু আমি মহন্তক যদি আপুনি আহিব পাৰে, আমি অকণ আগলৈ আহোঁ। হয়তো এতিয়া মানুহ একেবাৰে কমি গৈছে, যিটো আমি এতিয়া লাইভ চলাই আছোঁ নিশা 10 বজাৰ পিছত। হয়তো এটা এনেকুৱা জেগাত 10 বজাৰ পিছত আপোনাৰ মানুহ একদম সংখ্যা কমি গৈছে। তথাপিও আমি দেখুওৱা হৈছে, ঢাকি দিয়া হৈছে, সেই মণ্ডপ ঢাকি দিয়া মণ্ডপৰ ওচৰলৈ আহিছোঁ। একদম দিনৰ ভাগত বা সন্ধিয়াৰ সময়ত এটা মানুহ ভৰ্তি হৈ গৈছিলে, আৰু সেইখিনি আমি দেখিছিলোঁ, কিন্তু আমি লাইভটো কৰা নহ'ল। আমি দেখুৱাই আছোঁ, গোটেই সমস্যাৰ বিষয়খিনি দেখুৱাই আছোঁ। আৰু পিছত ধ্ৰুৱজ্যোতি মহন্তই আপোনাক গোটেইখিনি দেখুৱাবলৈ সমস্যাই কৰিছোঁ। আৰু সতীৰ্থ ধ্ৰুৱজ্যোতি মহন্তই বাকীখিনি সমস্যাৰ কৰক, আমি আপোনাক অনুৰোধ জনাইছোঁ। মোৰ সতীৰ্থ প্ৰিয়মজ্যোতি হাজৰিকা সকলোখিনি আপোনালোক বিৱৰি ক'লে যে এই মন্দিৰ ভাগৰ মহত্ব আৰু ব্যক্তিক্ৰম কিহৰ বাবে হয়। গতিকে মই আপোনালোকক সমগ্ৰ দৃশ্যখিনি দেখালোঁৱেই, আৰু মোৰ সতীৰ্থ প্ৰিয়ম হাজৰিকা দেখালে। গতিকে মই আগৰ এই আপোনালোকৰ শিৱ মন্দিৰ ভাগটো এবাৰ দেখাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। মোৰ সতীৰ্থ প্ৰিয়মজ্যোতি হাজৰিকাক অনুৰোধ জনাইছে, এবাৰ আপোনালোকে শিৱ মন্দিৰ ভাগ দেখাই দিয়ক। আৰু ইয়াত শিৱৰাত্ৰিত বহুত ডাঙৰকৈ শিৱৰাত্ৰি পালন কৰা হয়, যিহেতু বহুত ঠাইৰ পৰা মানুহ আহি ইয়াত সমাগম ঘটে আৰু মেলা অনুষ্ঠিত হয়। আৰু ইয়াত দেখিছে, ইয়াত আপোনালোকৰ ধূপ চাকি বন্তি ইয়াতেই জ্বলোৱা হয়। আৰু এয়াই শিৱ মন্দিৰ ভাগ। গতিকে আজি ইমানখিনি কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকে পূজা চাওক, আৰু আপোনালোকলৈও নিমন্ত্ৰণ থাকিলে আপোনালোক আহক, গৌৰীনাথ মন্দিৰ পূজা চাওক, আৰু যি এক ইয়াৰ পৰিৱেশ, সেই পৰিৱেশ আপোনালোকে উপভোগ কৰক। মই সিমানে কৈ আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। শুভৰাত্ৰি, সকলো ভালে থাকক, জয় আছাম।